হেল্ল' এভৰিৱান, বহুত স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ৰ টপিকটো আপোনালোকে নিশ্চয়কৈ থাম্বনেইল আৰু টাইটেলছে গম পাইছে। তো আজিৰ ভিডিঅ'টোত মই মষ্ট ৰিকুৱেষ্টেড ভিডিঅ' বুলি ক'লেও ভুল নহ'ব, কাৰণ বহুত ভণ্টিয়ে মোক কমেণ্টত সুধি থাকে যে বা এইটো আচলতে কি বেমাৰ, কিয় হয় আৰু কেনেদৰে ইয়াক তুমি ভাল কৰিলা, মেডিচিন ইয়াৰ আছে নে নাই। তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন মোক পাৰ্চনেলিও বহুতে সোধে আৰু বহুতে কমেণ্ট ছেকশ্যনতো সুধি আছে। গতিকে আজি মই এই টপিকটোৰ ওপৰত কথা ক'বলৈ যাম আৰু লগতে মই মোৰ জাৰ্ণিটোৰ বিষয়েও ক'ম। প্ৰথমতে আমি জানি লওঁ আহক যে PCOD আৰু PCOS কি বস্তু। কিন্তু তাৰে আগত মই এটা কথা ক'ম যে মই কোনো মেডিকেল ষ্টুডেণ্ট নহয়, নাইবা মই কোনো ডক্টৰ নহয়। কিন্তু এই টপিকটোৰ ওপৰত মই এইকাৰণে কথা ক'বলৈ ওলাইছোঁ কাৰণ এই বেমাৰটোৰ লগত মই নিজে জড়িত। ময়ো এজনী ভুক্তভোগী, ডক্টৰকো দেখাইছিলোঁ, মেডিচিনো খাইছোঁ, বাট ইয়াৰ কোনো পাৰ্মানেণ্ট চলিউশ্যন মই নাপালোঁ। কিন্তু নেচাৰেলি মই ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যন পালোঁ আৰু লাহে লাহে ঠিক হ'বলৈ আৰম্ভ কৰিলোঁ। গতিকে মই ভাবোঁ যে এই টপিকটোৰ ওপৰত যদি মই ভিডিঅ' বনাওঁ, বহুতো বাইদেউ, বহুতো ভণ্টিৰ হেল্প হৈ যাব পাৰে। যদি আপোনালোকো এই টপিকটোৰ লগত জড়িত, মানে যদি আপোনালোকৰো ইৰেগুলাৰ পিৰিয়ড হৈছে, আপোনালোকেও বহুত শকত হৈ গৈছে লাহে লাহে এই বেমাৰটোৰ ফলত, এনে শকত হোৱাটো বেলেগ আৰু বেমাৰৰ ফলত শকত হোৱাটো বেলেগ হয়। বহুত হেয়াৰ ফল হৈছে, মুখত ঢেৰ পিম্পলছ, ঢেৰ একনি আহিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। যদি আপোনালোকে এই বেমাৰটোত ভোগা নাই, কিন্তু আপোনালোকৰ জান পেহচানত এনেকুৱা কোনোবা ছোৱালী আছে যি এই ৰোগটোত ভুগি আছে, তেতিয়াহ'লে তেওঁক এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ আপোনালোকৰ এটা শ্বেয়াৰে তেওঁৰ জীৱনটো সলনি কৰি দিব পাৰে, তেওঁক বিপদৰ পৰা মুক্ত কৰি দিব হয়তো পাৰিব। তো ব'লক এতিয়া মেইন টপিকটোলৈ আহোঁ। এতিয়া মেইন কথাটো হ'ল যে PCOD আৰু PCOS কি বস্তু। এতিয়া প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ল PCOD আৰু PCOS, যদি মই সহজ ভাষাত ক'বলৈ যাওঁ, এটা ৰোগ। PCOD হ'ল ডিজিজ আৰু PCOS মানে PCOS হ'ল এটা চিণ্ড্ৰম। এতিয়া যেতিয়া আপোনাৰ এই বেমাৰটো হোৱা আৰম্ভ কৰিব, প্ৰথম ষ্টেজ মানে নৰ্মেলত আৰু তেতিয়া ইয়াক আপোনালোকক পোৱা যাব PCOD, আৰু যেতিয়া এক্সট্ৰিম লেভেল পাই যাব তেতিয়া ইয়াক কোৱা হ'ব PCOS। এতিয়া দুয়োটা ককায়েক ভায়েকে হয়, এটা অকণমান এক্সট্ৰিম লেভেলৰ আৰু এটা অকণমান তাতকৈ কম, কিন্তু দুয়োটাই বহুত বেছি ডেঞ্জাৰাছ হয় আপোনাৰ বাবে। এতিয়া কথাটো হ'ল যে এই বেমাৰটো কিয় হয়। এই বেমাৰটো হয় হৰম'নেল ইনবেলেঞ্চৰ ফলত। যেতিয়া আমাৰ দেহৰ হৰম'নবোৰ বেলেঞ্চ হৈ নাথাকে, যেতিয়া আমাৰ দেহত মেল হৰম'নৰ পৰিমাণ বাঢ়ি যায়, তেতিয়া আমাৰ দেহত এই বেমাৰটোৱে দেখা দিয়ে। এতিয়া কথাটো হ'ল মেল হৰম'ন কিয় বাঢ়ি যায়। যেতিয়া আমাৰ দেহৰ ইনচুলিনবোৰে কাম কৰা বন্ধ কৰি দিয়ে, তেতিয়া কি হয়, আমাৰ দেহটোৱে ভাবে যে আমাৰ দেহততো ইনচুলিনেই নাই, যিহেতু কাম কৰাই নাই, তেতিয়া আমাৰ দেহে কি কৰে, এক্সট্ৰিম লেভেলত ইনচুলিন প্ৰডিউচ কৰা আৰম্ভ কৰে, আৰু তাৰ ফলত কি হয়, মেল হৰম'নৰ পৰিমাণ বহুত বেছি বাঢ়ি যায়, আৰু ইয়াৰ ফলত হয় আমাৰ ডায়েবেটিছ। মানে যিসকলৰ PCOD আৰু PCOS আছে, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ চান্স 99.99%। আৰু ইয়াৰ ফলত কি হ'ব, আমাৰ হেয়াৰ ফল হ'ব, একনি প্ৰব্লেম হ'ব, তাৰপাছত লাহে লাহে দাঢ়ি অহাও আৰম্ভ হয়। জৰুৰী নহয় সকলোৰে তাত যে সকলো প্ৰব্লেমছ দেখা দিব, লক্ষণ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। কিছুমানৰ দাঢ়ি অহা আৰম্ভ হয়, কিছুমানৰ এক্সট্ৰিম হেয়াৰ ফল হয়, কিছুমান বহুত শকত হৈ যায়। শকত হৈ যোৱাটো কমন প্ৰব্লেম হয়, মানে ধৰি লওক 100টাৰ ভিতৰত 95 জনী ছোৱালীয়ে শকত হৈ যায় যেতিয়া এই প্ৰব্লেমটোৱে দেখা দিয়ে। এতিয়া কথাটো হ'ল, বহুতে ক'ব পাৰে যে স্পেচিয়েলি টিনেজাৰ্ছখিনিয়ে পিৰিয়ড নহ'লে ভাল পায়, কাৰণ অবভিয়াছলি পিৰিয়ডৰ সময়ত বহুত বেছি আনকমফৰ্টেবল হৈ থাকোঁ আমি। বহুতে ভাবে যে পিৰিয়ডটো নহ'লেই ভাল, 2মাহ 3মাহ পিছাইছে ভালেই হৈছে। কিন্তু ভণ্টিসকল, এই বেমাৰটোক তোমালোকে কেজুৱেলি নল'বা। এই বেমাৰটোৰ ফলত ডায়েবেটিছ হোৱাটোতো হ'বই, লগতে হ'ব পাৰে তোমালোকৰ কেঞ্চাৰ পৰ্যন্ত, অভেৰী কেঞ্চাৰ পৰ্যন্ত হৈ যাব পাৰে। আৰু এই বেমাৰটোৰ ফলত ভৱিষ্যতে তোমালোকে হয়তো মা হোৱাৰ যি সৌভাগ্যকণ, নেচাৰে যিটো আমাক সৌভাগ্য দিছে, সেই সৌভাগ্যকণ হয়তো তোমালোকৰ নোহোৱা হৈ যাব পাৰে। গতিকে এই বেমাৰটো সাধাৰণ বেমাৰ নহয়, গতিকে ইয়াক সাধাৰণভাৱে ট্ৰিট নকৰিবা। এতিয়া আহিছোঁ ইয়াৰ লক্ষণবোৰৰ ওপৰত। কেনেকৈ গম পাব যে আপোনাৰ PCOD আৰু PCOS হৈছে নে নাই, কাৰণ এভৰি মান্থ আপোনালোকে ডক্টৰৰ ওচৰত গৈতো চেকআপ কৰি থাকিব নোৱাৰে, হয়নে নহয়। তো ইয়াৰ কমন যিবোৰ লক্ষণ হ'ল, সেই লক্ষণবোৰ হ'ল, প্ৰথম আৰু মেইন লক্ষণটো হ'ল ইৰেগুলাৰ পিৰিয়ড, মানে আপোনাৰ মাহেকীয়া সময়মতে নোহোৱা হ'ব। এতিয়া বহুতে ক'ব বা মোৰ ডেটত নহয়, 5-10 দিন পিছুৱাই যায়। আচ্ছা, 5-10 দিন পিছুৱাই যোৱাটো কোনো ডাঙৰ কথা নহয়। যদি আপোনালোকৰ হ'ব লাগে 5 তাৰিখে কিন্তু হৈছে 15 তাৰিখে, সেইটো সাধাৰণ কথা। 5-10 দিন ইফাল সিফাল হ'ব পাৰে, বাট যদি 1 মাহ 2 মাহ 3 মাহ বা তাতকৈও বেছি সময়লৈকে আপোনালোকৰ পিৰিয়ডবোৰ নাহে সময়মতে, ডক্টৰক কনচাল্ট কৰক। প্ৰথম কথা, ডক্টৰৰ ওচৰত যাওক। ডক্টৰে আপোনালোকক ঢেৰ টেষ্ট কৰিব দিব, মোকো কৰিব দিছিল। গতিকে টেষ্টবোৰ কৰিব, যিটো সময়ত কৰিব দিয়ে কৰিব। ডক্টৰে আপোনাক মেডিচিন দিব।
5টা টেবলেট নহ'লে 10টা টেবলেট দিব আৰু ক'ব যে এই টেবলেটকেইটা খোৱাৰ পাছত আপোনালোকৰ পিৰিয়ড হ'ব কিন্তু এই টেবলেটকেইটা খোৱাৰ পাছত আপোনাৰ পিৰিয়ড হ'ব মাত্ৰ সেইটো মাহৰ কাৰণে ৰেগুলাৰ নহয় ইয়াক ৰেগুলাৰ কৰিব লাগিলে আপুনি আপোনালোকৰ লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ যে লাইফষ্টাইলটো কেনেকৈ চেঞ্জ কৰিম কেৱল এক্সাৰচাইজ কৰিলে এই বেমাৰটো ঠিক হ'বনে নে কেৱল ডায়েট কৰিলে এই বেমাৰটো ঠিক হ'ব নহয় কেৱল এক্সাৰচাইজ কৰিলেও নহ'ব আৰু কেৱল ডায়েট কৰিলেও নহ'ব তো ইয়াৰ বাবে কেৱল এইখিনিয়ে যথেষ্ট নহয় আৰু বহুত কিবা কিবি কৰিব লাগিব যিবোৰ মই কৰিছিলোঁ মানে এক্সট্ৰা এফৰ্টছ আপোনালোকে দিব লাগিব মেইন পইণ্ট এটা পাহৰি গৈছিলোঁ আচলতে এই বেমাৰটোৰ মেইন ৰিজন কি হৰমনেল ইমবেলেঞ্চটো হ'ল বাট একচুৱেলি কিহৰ কাৰণে এনেইতো হৰমনবোৰ ইমবেলেঞ্চ হৈ নাযায় নহয় জানো এইবোৰ হয় আমাৰ আনহেল্ডি লাইফষ্টাইলৰ ফলত এই যে আমি ধেৰ ফাষ্টফুড খাই থাকোঁ সদায়তো আমি বাহিৰত যাওঁ স্কুলত যাওঁ কলেজত যাওঁ চিপছ খাওঁ গতিকে আনহেল্ডি লাইফষ্টাইলৰ ফলত আজিকালি এইটো হয় আৰু মোৰো এইকাৰণেই হৈছিল পিছত কি হ'ল মোৰ জুনিয়ৰ কলেজখন মোৰ ঘৰৰ পৰা দূৰত আছিল যেতিয়া মই কলেজত গ'লোঁ মোৰ ৰাতিপুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈকে মোৰ ক্লাছ থাকে মাজত আমি আধা ঘণ্টা ব্ৰেক পাওঁ সেই আধা ঘণ্টাত মানে কি হয় এইচএছৰ টাইমত যে টিফিন লৈ যাবলৈ লাজ লাগে এনেকুৱা হয় যে কোনো টিফিন নিনিয়ে মই কিয় নিম মোৰ লাজ লাগে তো ময়ো বাহিৰত যাই পিনে খাম তো বাহিৰত গৈ পিনে চাহ খাইছিলোঁ চামোচা তাৰপাছত যি পাওঁ আৰু যিহকে পাওঁ তিহকে বাহিৰৰ বস্তু খাইছিলোঁ আৰু তো লাহে লাহে কি হ'ল মোৰ পিৰিয়ডটো ইৰেগুলাৰ হোৱা আৰম্ভ কৰিলে কিন্তু প্ৰথমে আমি ভবা নাছিলোঁ কাৰণ এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মানুহে কথা পাতিবলৈ কুণ্ঠাবোধ কৰে মই নিজেই এই কথাটোক লৈ ভুক্তভোগী মোটামুটি 6 মাহমান আগত চাগে মই এই টপিকটোৰ ওপৰত ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলোঁ এটা চেলেঞ্জ লৈছিলোঁ যে মই ইমান দিনলৈ এটা চেলেঞ্জ কৰিম এনেকুৱা কামকেইটা কৰিম আৰু মই চাম মোৰ পিৰিয়ড নেচাৰেলি হোৱা আৰম্ভ কৰে নে নকৰে তো মোৰ ভিডিঅ'বোৰ স্প্ৰেড হোৱা আৰম্ভ কৰিলে তাৰপাছত কিছুমান মানুহে মোক জাজ কৰা আৰম্ভ কৰিলে যে এইজনী ছোৱালীৰ মাহেকীয়া সময়মতে নহয় বুলি এইটোৰ বোলে এনেকুৱা বেমাৰ আছে যাৰ ফলত মোৰ মা দেউতাও অকণমান অকৱাৰ্ড চিটুৱেশ্যনৰ সন্মুখীন হ'ল যাৰ ফলত মানে মোৰ ওপৰত প্ৰেছাৰ পৰিল যে এইবোৰ ভিডিঅ' কিয় বনাব লাগে নৰ্মেল ভিডিঅ' বনালেওতো হয়তো মই মোৰ চেলেঞ্জটো কণ্টিনিউ কৰিলোঁ কিন্তু তাক ৰেকৰ্ড কৰা মই বন্ধ কৰি দিলোঁ বাট পাছত যেতিয়া সেই ভিডিঅ'বোৰ বহুত মানুহে চালে সেই ভিডিঅ'বোৰ চোৱাৰ পিছত কিছুমান ভণ্টিয়ে কমেণ্ট কৰিলে যে বা মোৰো এনেকুৱা হৈছে প্লিজ কোৱা তুমি কেনেকৈ ঠিক কৰিলা নিজকে তেতিয়া মই ফিল কৰিলোঁ যে বেমাৰ হোৱাটো কোনো লাজৰ কথা নহয় কাৰণ কাৰ কপালত কি আছে কোনেও নাজানে তো মই সেই টপিকৰ ওপৰত ভিডিঅ' বনাব লাগিব কাৰণ মোৰ এই ভিডিঅ'টোৰ ফলত হয়তো বহুতৰ নহ'লে এটলিষ্ট দুজনীৰ হ'লেওতো ভাল হ'ব যে এই টপিকৰ ওপৰত ডক্টৰবোৰে ভিডিঅ' বনাইছে কিন্তু কথাটো হ'ল তেওঁলোকে বেমাৰটোৰ বিষয়ে ডিটেইলছত ক'ব কিন্তু কোৱাৰ পাছতো কিছুমান সৰু সৰু পইণ্টছ থাকি যায় ন কাৰণ তেওঁলোকে এই বেমাৰটো চিকিৎসা কৰিছে ঠিকে কিন্তু তেওঁলোকে হয়তো এই বেমাৰটোত চাফাৰ কৰা নাই যিহেতু মই চাফাৰ কৰিছোঁ বা মোৰ দৰে হাজাৰ গৰাকীয়ে চাফাৰ কৰিছে তো তেওঁলোকে বুজি পাব যে চাফাৰ কৰি থাকোঁতে সেই মুভমেণ্টখিনিত কেনেকুৱা লাগে নিজৰ দেহটোৱে কেনেকুৱা ফিল কৰে তো এইবোৰ কথা ডক্টৰে আপোনাক নকয় এইবোৰ কথা আপোনালোকে কেৱল গম পাব পাৰিব এজনী ৰোগীৰ পৰা মই নিশ্চয়কৈ আপোনালোকক জনাব পাৰিম আৰু এনেকুৱা নহয় মই 100% এতিয়াও ঠিক হোৱা নাই কাৰণ নেচাৰেলি ট্ৰিট কৰিলে আপোনালোকে জানে নেচাৰেল ট্ৰিটমেণ্টবোৰে সদায় টাইম কনজিউম কৰে গতিকে যিহেতু টাইম কনজিউমিং প্ৰচেছ হয় অকণমান সময় লাগিব যিহেতু মই লাষ্ট মোটামুটি 8 মাহমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইবোৰ গতিকে ঠিক হৈছোঁ মই আপোনাৰ 80ৰ পৰা 85% মই ঠিক হৈ গৈছোঁ আৰু লাষ্ট 4 মান্থছৰ পৰা মোৰ ৰেগুলাৰ পিৰিয়ডো আহিছে ডেটত নহয় বাৰু ধৰি লওক 10-15 দিন 20 দিন মোৰ পিছত আহি আছে আৰু তেনেকুৱা তো মই ভাবোঁ যে মই যিখিনি কৰি আছোঁ সেইখিনি কৰাৰ ফলত মোৰ দেহটোৱে ৰেছপন্স কৰা আৰম্ভ কৰিছে আৰু লাহে লাহে মই এই বেমাৰটোৰ পৰা ঠিক হ'ম মোৰ হেয়াৰ ফল ষ্টপ হৈছে চুলিখিনি আগতকৈ বহুতখিনি ভাল হৈছে মোৰ পিম্পলছৰ প্ৰব্লেম একনি প্ৰব্লেম এইবোৰ মই নেচাৰেলি ট্ৰিট কৰিছোঁ নেচাৰেলি ঠিক কৰিছোঁ গতিকে মই ভাবোঁ যে যদি মই পাৰিছোঁ আপোনালোকেও নিশ্চয়কৈ পাৰিব এতিয়া আহিছোঁ মোৰ লাইফ জাৰ্ণিটোৰ ওপৰত তো আপোনালোকে গম পালে যেতিয়া মই এইচএছত আছিলোঁ তেতিয়াৰ পৰাই মোৰ লাহে লাহে চিমটমবোৰ দেখা আৰম্ভ হ'ল কিন্তু মই গম পোৱা নাছিলোঁ মোৰ ফেমিলিয়েও গম পোৱা নাছিল আৰু যেতিয়া কম থাকোঁতে মই ট্ৰিট কৰিব নোৱাৰিলোঁ লাহে লাহে প্ৰব্লেমছবোৰ বাঢ়ি আহিব ধৰিলে 4 মাহ 5 মাহলৈ মোৰ পিৰিয়ড নোহোৱা হৈ গ'ল তেতিয়া মাহঁতৰ ভয় লাগিল বোলো কি হৈছে তো আমি ডক্টৰক দেখুৱালোঁ ঢেৰ টেবলেট দিলে খাবলৈ খালোঁ টেবলেটবোৰ খোৱাৰ পাছত মোৰ পিৰিয়ডো হ'ল যিকেইটা দিনৰ টেবলেট দিছিল সেই কৰ্চটো মই কমপ্লিট কৰিলোঁ কমপ্লিট কৰাৰ পাছত মোৰ আকৌ ইৰেগুলাৰ পিৰিয়ড ষ্টাৰ্ট হৈ গ'ল মানে টেবলেট খাই থাকিলে মোৰ পিৰিয়ড হৈ থাকিব কিন্তু যেতিয়া টেবলেট ষ্টপ কৰি দিওঁ তেতিয়া মোৰ আকৌ ইৰেগুলাৰ পিৰিয়ড ষ্টাৰ্ট হৈছে আৰু লাহে লাহে বহুত বেছি ৱেইট গেইন কৰা আৰম্ভ কৰিলোঁ ইনফেক্ট মোৰ ৱেইট 85 কেজিলৈকে মোৰ ৱেইট গুচি গৈছিল মই ইমান ৱেইট গেইন কৰিছিলোঁ তাৰপাছত ভাবিলোঁ যে এনেকৈ নহ'ব আকৌ বেলেগ ডক্টৰৰ তাত গ'লোঁ
একেই কথা টেবলেট দিব, একেই কাম। মোটামুটি মই 4-5 গৰাকী ডক্তৰক দেখালোঁ। দেখুৱাৰ পিছত সকলোৱে টেবলেট দিয়ে, টেবলেট খালে হয়, আকৌ টেবলেট নাখালে নহয়। এনেকৈ যেতিয়া মই টেবলেটবোৰ খাই আছোঁ তেতিয়া মোৰ দেহত কিছুমান ছাইড ইফেক্টছে দেখা আৰম্ভ কৰিলে। তাৰপিছত বহুত ভিডিঅ' চালোঁ ডক্তৰৰ, আৰু চাই পেলাই ভাবিলোঁ যে নহ'ব, এনেদৰে মেডিচিন খাই পেলাই কৰাই থাকিলে নহ'ব, নিজে ইয়াক ঠিক কৰিব লাগিব। তো মই নেচাৰেলি ইয়াক ট্ৰিট কৰা আৰম্ভ কৰিলোঁ। এতিয়া আহিছোঁ মেইন টপিকটোলৈ, যে মই ইয়াক নেচাৰেলি কেনেদৰে ট্ৰিট কৰিলোঁ। এতিয়া নেচাৰেলি ট্ৰিট কৰিব লাগিলে প্ৰথম কথা আপুনি এক্সাৰচাইজ মানে ব্যায়াম কৰিব লাগিব। এতিয়া আপুনি যিকোনো কাম কৰিব পাৰে, যেনে ধৰি লওক য়োগা কৰিব পাৰে বা জিম যাব পাৰে, নাইবা ৰানিং কৰিব পাৰে। আৰু যদি এইবোৰ কৰিব নোৱাৰে তেতিয়াহ'লে ৱৰ্ক কৰে। এটলিষ্ট এঘণ্টা নিজৰ শৰীৰ চৰ্চা কৰক, যেনেকৈ আপোনাৰ ভাল লাগে, যেনেকৈ আপোনাৰ সুবিধা হয় তেনেকৈ কৰক। খোজকাঢ়িলেও হৈ যাব, কিন্তু এঘণ্টা। আৰু ছেকেণ্ড, আপুনি ডাইট কৰিব লাগিব। এতিয়া ডাইট মানে কি? আপুনি ক্ষীণাবৰ কাৰণে ডাইট কৰিব নালাগে, বেমাৰটো ভাল কৰিবৰ কাৰণে ডাইট কৰক। কাৰণ PCOD আৰু PCOSৰ ফলত যিসকল ছোৱালী বা যিসকল মহিলা শকত হৈ যায়, তেওঁলোকে ৱেইট ইমান সোনকালে মানে কম কৰিব নোৱাৰে, বহুত টান হৈ যায়। কাৰণ এইটো বেমাৰৰ ফলতে আমি শকত হৈছোঁ। গতিকে যেতিয়ালৈ বেমাৰটো ঠিক নহয় তেতিয়ালৈ আমি কেনেকৈ ক্ষীণাম? কিন্তু আমি যেতিয়ালৈ নিক্ষীণাওঁ তেতিয়ালৈ এই বেমাৰটো ঠিকো নহয়। মানে একদম খেলি মেলি বেমাৰ আৰু ক'বলৈ গ'লে তেনেকুৱা। তো আপোনালোকে মেইন ফ'কাছ কৰক ক্ষীণোৱাত নহয়, আপোনালোকে মেইন ফ'কাছ কৰক আপোনাৰ বেমাৰটো ঠিক কৰা, ঠিক আছে? গতিকে আপোনালোকে কি কৰিব? কাৰ্বছ খাবই লাগিব। কাৰণ কাৰ্বছ যদি আপোনালোকে নাখায় তেতিয়াহ'লে আপোনাৰ শৰীৰে কেনেদৰে শক্তি পাব? তো ভাত খাওক, কিন্তু একদম অকণমান খাওক। মানে এটা সৰু বাচ্চা এটা যিমানকণ খায় ন, সিমানকণ খাওক। সিমানকণো মানে এনাফ হয় আপোনাৰ শৰীৰটোৰ কাৰণে। দালি খাব এবাটিকৈ, ভেজ বেছিকৈ খাওক। সপ্তাহটোত মানে পাৰিলে 7 দিন ভেজেই খাই থাকক। নন ভেজো খাব পাৰে, কিন্তু ৰেড মিটটো পৰাপক্ষত নাখাব। খাব, মই মানা কৰা নাই, কোনো বস্তু খাবলৈ মই মানা নকৰোঁ, কাৰণ ময়ো খাইছোঁ। নন ভেজ খাবলৈ ইচ্ছা কৰিলে আপোনালোকে লোকেল চিকেন খাব পাৰে, আৰু কণী পাৰিলে লোকেল মুৰ্গীৰ কণীটো খাব। আৰু ৰেড মিটো খাব, কিন্তু খুব কমকৈ, ধৰি লওক 1.5 মাহ 2 মাহৰ মূৰত এদিন খাব, তেনেকৈ। আৰু মোৰ মিনি ভ্লগবোৰ আপোনালোকে চাব, ঠিক আছে? কাৰণ এটা ভিডিঅ'ত মই আপোনালোকক কেনেকৈ ক'ম যে মই মোৰ ভাতৰ কাঁহীখনত কি লৈছোঁ। মই সদায় বেলেগ বেলেগ লওঁ। গতিকে শাক চব্জিৰ পৰ্চন মই বহুত লওঁ, চালাডৰ পৰ্চন বহুত লওঁ, কিন্তু ভাত ইমানকণ লওঁ। ৰুটি খালে এখন খাওঁ। ৰাতিপুৱা খালী পেটত উঠি পিনে পানী গিলাচ খাব, কুহুমীয়া গৰম পানী। তাত আপোনালোকে হালধিৰ ৰস মিহলাই পিনে খাব। এইটো একদম ষ্ট্ৰিক্টলি ফ'ল' কৰক। ন' চুইট, মিঠা একেবাৰে নাখাব। মানে যিবোৰ ৰিফাইন মিঠা হয়, যেনে চেনি মিঠাই, দোকানৰ পৰা অনা মিঠাই নাখাবই, যিমান মন নগ'লেও নাখাব, ঠিক আছে? এতিয়া কথাটো হ'ল যে মই ফাষ্টফুড নাখাওঁৱে নেকি? ফাষ্টফুড মই ডেইলি নাখাওঁ, কিন্তু ফাষ্টফুড মই খাওঁ। কেতিয়া খাওঁ জানেনে? 3 মাহৰ মূৰে মূৰে একদিন খাওঁ। নোখোৱাকৈ থাকিব পাৰিলে ভাল, কিন্তু এটাই জীৱন, কিমাননো আৰু এৰা ধৰাকৈ চলিব ন? বেমাৰো ঠিক কৰিব লাগিব, লগতে এনজয় কৰিব লাগিব লাইফটো। তো এইকাৰণে কৰোঁ। আৰু যদি কিবা ৰৈ গৈছে তেতিয়াহ'লে মই বাৰু পাছতকৈ ভিডিঅ'ত জনাই দিম। আৰু আপোনালোকে যদি মোৰ এই জাৰ্ণিটোৰ লগত জইন হ'ব বিচাৰিছে, মোক চাই যদি আপোনালোকেও আটাইবোৰ কাম ফ'ল' কৰিব বিচাৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ মই কি কৰোঁ কি নকৰোঁ আটাইবোৰ মই মোৰ ভিডিঅ'ৰ জৰিয়তে, স্পেচিয়েলি মিনি ভ্লগৰ জৰিয়তে মই জনাই থাকোঁ। ভিডিঅ'টো চোৱাৰ পাছতো আপোনালোকৰ মনত কিবা প্ৰশ্ন ৰৈ গৈছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰে। মই আপোনালোকৰ সকলো প্ৰশ্নৰে উত্তৰ নিশ্চয়কৈ দিম।